হাই গাইছ বৰ্তমান যাই আছো আমি এটা বেলেগ জায়গাত আপোনালোকে চাই থাকক ভিডিওটো আজি আমি বঢ়িয়া জায়গাত যাম আজি ব্লগটো আমাৰ মজা হ'ব চাই থাকক আপোনালোকে ইয়াৰ পৰা আৰম্ভ কৰিম আমি ব্লগটো আৰু আমি কি কামত যাম কিহৰ কাৰণে যাম সব দেখাইছো আপোনালোকক কেৱল চাই থাকক গাইছ এই যে আপোনালোকে দেখি আছে এইখন ফাৰ্ম আমাৰ গাঁৱৰ এইখন ফাৰ্ম ইয়াতে বহুত দামী দামী গছ গছনি বহুত দিনৰ পৰা সংৰক্ষিত কৰি বহুত পুৰণা পুৰণা গছ গছনি আছে ইয়াতে এই চাওক আপোনালোকে বহুত ওখ ওখ গছ এইফালে দেখা পাইছে আৰু ইয়াৰে ভিতৰত মানে বহুত কিবা কিবি আপোনালোকক যদি গছৰ পুলি চুলি লাগে ইয়াতে পাই যাব আৰু ফটো উঠাৰ কাৰণে মজা লাগে এইটো লোকেশ্যন এই ল'ৰা ছোৱালীবিলাক আহি থাকে ইয়াতে DSLR ফটো উঠিবৰ কাৰণে আৰু মই এতিয়া শুনিছোঁ ইয়াতে এই বড়োলেণ্ড ইউনিভাৰ্চিটি এখন হ'ব বুলি শুনি আছোঁ ইয়াতে এইখন ফাৰ্মৰ মেইন গেট অলপ দেখাই দি এইখন গাইছ চাই লওক আপোনালোকে অলপ ভিতৰৰ ফালে দেখাই দি ভিতৰৰ ফালে এনেকুৱা লোকেশ্যন ইয়াৰে আমাৰ ঘৰ 3 নম্বৰ ফিল্ড এইখন ফিল্ড ইয়াতে খেলা চেলা ফুটবল ক্ৰিকেট এইবিলাক হৈ থাকে ইয়াতে আৰু এই ল'ৰা ছোৱালীবিলাকে ইয়াতেও দৌৰিবৰ কাৰণে আহে টোটেল 3খন ফিল্ড আছে আমাৰ এইটো হ'ল আমাৰ ঘৰ 2 নম্বৰ ৱাটাৰ ছাপ্লাই আৰু সেইফালে এটা ৱাটাৰ ছাপ্লাই আছে এইটো চাইডে আৰু এইফালে এইটো এটা আগতে আছিলে এইটো ৱাটাৰ ছাপ্লাই এতিয়া বন্ধ হ'ল এতিয়া বন্ধ দিয়ক চাই থাকক এইটো আমাৰ ঘৰ এটা সৰু সৰু চক গাইছ এইটো সৰু চক আগত ডাঙৰ চকটো আছিল এইটো গাইছ বম এক্সিডেণ্ট হ'ল এই মাত্ৰ এই গাড়ীখন আগেদি আহি গৈছে অলপৰ কাৰণে বাচিলোঁ গাইছ সময় হ'ল 5:30 অলপ পিছত আৰু আন্ধাৰ হ'ব আৰু মোটামুটি 40 মিনিটমান পিছত আন্ধাৰ হ'ব আন্ধাৰ হ'লে আমি লোকেশ্যনটো ভালকৈ দেখা নাপাম সেইকাৰণে অলপমান এতিয়াই দেখাই আছোঁ লোকেশ্যনটো এনেকুৱা ইয়াতো এটা সৰু সুৰা চক আছে বহুত পুৰণা চক এইটো মোটামুটি আজিৰ পৰা 50-60 বছৰ পুৰণি দোকান এখন এইবিলাক বহুত পুৰণা চক ইয়াতে 3খনমান দোকান আছে আৰু এইফালে আগত যে ঘৰটো দেখিছে সেইটো ঘৰত আছিল আমাৰ ইয়াৰে চবতছে প্ৰথম যিটো টেলিফোন আমি কথা পতা আছিলোঁ সেই টেলিফোনটো এইখন দোকানতে আছিল আগতে এতিয়া নাই বাৰু এতিয়া চবৰে হাতে হাতে ফোন আহি গ'ল গাইছ আমি চিধাই যাওঁ না বেগাকে যাওঁ এই দোফালেদি যাব পৰা ৰাস্তা আছে আমি বৰ্তমান বৰমা যাইছোঁ চিধাই বলা চিধাই যাম আমি চিধাই মাটিৰ ৰাস্তা কিন্তু লোকেশ্যনটো বেছি ভাল লাগে আৰু এইফালে গ'লে আমি জুলুকি পালোঁ হয় এইফালে গ'লেও জুলুকিয়ে পাম কিন্তু এইফালে ৰাস্তাটো অলপ বেয়া কিন্তু লোকেশ্যনটো বেছি ভাল লাগে আৰু এইফালে চাওক গাইছ পথাৰত একদম পানী হৈ গৈছে কিন্তু এতিয়া হাল মাৰিব পৰা হোৱা নাই আৰু 1 মাহমান পিছত হাল মাৰিব পৰা হ'ব তাৰপিছত মানে খেতি চেতি কৰিব আৰু আমাৰ ইয়াতে পইচা পাব আৰু এইফালে গাইছ এইফালে এই কালভাৰটো ভাঙা আছিল আগতে এতিয়া চাই লওঁ ৰ'ব এইটো ভাঙা আছে নে নাই ভাল কৰিছে গাইছ এতিয়া আগতে এখন দলং আছিল কাঠৰ দলং আছিল বহুত পুৰণা কাঠৰ দলং এই দলংখন ভাঙি অলপ আগতে আজি 2-3 বছৰমান আগতে এতিয়াতে সেই লোহাৰ দলং বনাইছে এতিয়াতে সেইকাৰণে ৰাস্তাটো চাইডে দি দিছে এই বঢ়িয়া হ'ব এতিয়া মানে আগতে কাঠৰ দলং আছিল মই আগতে চাইছোঁ আছিলোঁ কাঠৰ দলংখন থাকোঁতে সৰু থাকোঁতেতো গাড়ী চাড়ী একো নাছিল খোজকাঢ়ি আহোঁ আমি একদম বৰমাক লগে আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰ হয় এইফালেদি এনেকৈ যাই কিনে এতিয়া লেফ্ট চাইডে ঘূৰিলে আমি বৰমা যাব পাৰিম আৰু যদি আমি ৰাইট চাইডে ঘূৰোঁ তেনেহ'লে ডাইৰেক্ট কৈঠালকুছি ষ্টেচন পাম নলবাৰী ওলাব পাৰিম এইফালেদি যাই কিনে বলক আমি এতিয়া যাম লেফ্ট চাইডেৰে বৰমাত যাম আমি আমাৰ কাম আছে বৰমাত অলপ ৰখলোঁ মানে আমাৰ ইয়াতে পকা এটা পৰছি এই ডাক্তৰ লাগে দিছোঁ পকাটো উলিয়াই আছে নাই ওলা নাই এই কোণাত দেখিন গাইছ ডাক্তৰৰ ঘৰৰে কি চলি আছে মানে ধৰবা পৰা নাই বিহুৰ কাৰণে কিবা পাতিছে নেকি বাৰু এনে চাওকচোন গাইছ গামোচা আৰু দিছে এনেকে মাৰি ঘৰ পালোঁ আমাৰ মিটিংগাডেমাৰী দাদাৰ ঘৰ এইটো এতিয়া তেওঁ ঘৰত নাই অৱশ্যে নে মাজে মাজে আহে নাজানো বাৰু ইমান কিন্তু এইটো ঘৰ আছিলে আগতে মিটিংগাডেমাৰীৰ এতিয়া ঘৰটো পূৰা জৰাজীৰ্ণ হৈ গৈছে মানে ভাঙি চিঙি গৈছে গছ গছনি আৱৰি ধৰিছে আজিকালি এই বৰমা পালোঁ গাইছ এতিয়া আমি বৰমাত মেইনলি কি কামত আহিছোঁ এইটো আপোনালোকক দেখাই আছোঁ এইবিলাক যে বিল্ডিংবিলাক যে দেখাইছে এই বিল্ডিংবিলাকত এই খিৰিকীৰ ডিজাইন দৰ্জাৰ ডিজাইন কেনেকুৱা ডিজাইন দিছে মানে চাই আছোঁ আমি এইবিলাক বিল্ডিঙত কেনেকুৱা ডিজাইন দিলে ঘৰ ভাল হ'ব আমাৰ ঘৰটোত এইবিলাক চাই আছোঁ মানে এতিয়া চাই লওঁ আৰু মানে কি ডিজাইন দেখাব কেনেকুৱা ডিজাইন দেখাব মেইনলি আমি সেইটো কামৰ কাৰণে আহিছোঁ আজি এতিয়া চাওঁ আৰু কিমান পাৰোঁ দিয়ক গাইছ চাই থাকক এইখন আগত যে দেখি আছে এইখন বৰমা ব্ৰিজ আগতে তাৰমানে গাড়ী চাড়ীৰ কাৰণে বহুত দিক্কত মানে বহুত প্ৰব্লেম হৈছিল এইফালেদি গাড়ী যোৱা সেইফালেদি গাড়ী অহাৰ কাৰণে মাজতে হাইৰোডটো ক্ৰছ কৰিব লগা হৈছিল আজিকালি ডাইৰেক্ট হাইৰোডটো ওপৰত দি আছে বাকী আৰু লোকেল মানুহখিনি তল দিয়া অহা যোৱা কৰি থাকে মানে টেনশ্যন নাই একো বঢ়িয়া হৈছে আজিকালি আৰু এইফালেদি গ'লে আমি বৰমা বজাৰ পাম এইফালেদি এনেকৈ সোমাই গ'লে আৰু এইফালেদি যদি যাওঁ এইফালেদি আমি ভূটান যাব পাৰোঁ চিধা আৰু আমাৰ মামাহঁতৰ ঘৰ ভূটান এইফালেদি গ'লে যাব পাৰোঁ আৰু এইফালেদি বৰমা বজাৰ আমি এতিয়া এইফাললৈকে যাওঁ নেকি বল সেইফালে যাবি নেকি এইফালে যাম বল আমি বৰমা আৰ্মি কেম্প পালোঁ
কেণ্টিনত অলপ কিবা কিবি বস্তু ল'ব লগা আছিল, কিন্তু এতিয়া কেণ্টিন বন্ধ আছে। মই একদিন বেলেগকৈ আহিব লাগিব, ৰঙিয়া কেণ্টিনত যাব লাগিব। ইফালে এইগিলা এই বৰমা আৰ্মি কেম্প আছিল আগতে, আজিকালি এইটো এই BK ভাণ্ডাৰী ME স্কুল, এইটো বৰমাৰ ME স্কুল, আৰু ইফালে আৰ্মি কেম্পটো আছে বৰমাৰ। আজিকালি এইটো কিবা অফিচ, আৰ্মি কেম্পটো আগত আছে, আগত গাইছ এইটো আগতেতো আৰ্মি কেম্প, আজিকালি ভাঙি চিঙি লৈ গুচি গৈছে আৰ্মি কেম্পটো, কোনো নাই কিজানি, না আছে কোনোবা, নাই কোনো। আৰু ইফালে বৰমা বজাৰ বহে, বৰমাৰ তাৰমানে এই যোনখন ডেইলি বজাৰখন এতিয়া বহে, চব্জি বজাৰ চব বজাৰ বহে আছে। আমি এতিয়া গেছ নিবা আহোঁ, গাড়ীত ডিলাৰ আছে, এইটো মানুহ আমাৰ ঘৰৰ মানুহ, আমাৰ গাড়ীত ডিলাৰ। লোকেশ্যনটো চাওক, ইফালে মজা লাগিছে লোকেশ্যনটো। ইয়াতে মেলা হয় বছৰে 5 দিনৰ কাৰণে এখন মেলা পতা হয় ইয়াতে। আৰু এইফালে দোকান চোকান আছে বহুত। আৰু আমি এতিয়া যাই যদি আমি লেফ্ট চাইডে ঘূৰি যাওঁ, লেফ্ট চাইডে ঘূৰিলে বৰমাৰ সাপ্তাহিক বজাৰ প্ৰত্যেক বৃহস্পতিবাৰে ৰবিবাৰে হয়। আপোনালোকে তাত সস্তাতে বহুত বস্তু, চব্জিৰ পৰা চব বস্তু, গেলামালৰ পৰা গোটেইখিনি বস্তু আপোনালোকে সস্তাতে কিনিব পাৰিব বৰমা বজাৰত। বাকী চাই থাকক গাইছ, আমি বৰ্তমান বিল্ডিং চাই আছোঁ, কেনেকুৱা খিৰিকীৰ ডিজাইন দিলে ভাল হয়। আপোনালোকক পিছৰ ব্লগছত আপোনালোকক কৈ দিম মই কেনেকুৱা ডিজাইন দিওঁ, আপোনালোকক দেখাই দিম যেতিয়া বনাওঁ বাৰু। এয়া চাওক গাইছ, কি বস্তু মানে ময়ে একো ধৰিব পৰা নাই। আপোনালোকে যদি কিবা গম পাইছে কমেণ্টত জানাই দিবচোন। একো বুজি পোৱা নাই তাৰমানে, কি মানুহবিলাকে কিয় তাৰমানে এনেকুৱা গামোচাবিলাক লৈ আহি আছে। বৰমাৰ পৰা আহি ফাইনেলি টিহুত আমি খিৰিকী দৰ্জাৰ ষ্টাইলটো পালোঁ। এইটো খিৰিকীৰ ষ্টাইল আমাৰ ভাল লাগছি, এইটোৰ মতে আমি দিম বুলি ভাবছোঁ। চাই লওক গাইছ। আজিলৈকে ইমানেই, জয় অসম।